গাইজ বৰ্তমান আমি পূজা চাব আহিছোঁ গাইজ এতিয়া বৰ্তমান আজি লাষ্ট পূজা যিহেতু আজি লাষ্ট মানে আগালে মূৰ্তি উঠাব বাৰু কিছুমান আজি উঠিছে আৰু আজি যিহেতু আমি গতিকে আমি কেইটামান লগ লাগি এতিয়া গাড়ী মোৰ যিটো নতুন গাড়ীখন লৈছোঁ কিবাকৈ গতিকে এতিয়া আমি যাব ওলাইছোঁ গাইজ এতিয়া আমি যাম বৰ্তমান এতিয়া আমি আছোঁ বিদ্যাতে আছোঁ গাইজ আপোনাৰ বিদ্যা অলপ পাৰ হৈ আহিলোঁ গতিকে আমি আগত যি দেখা পাওঁ আপোনাক দেখুৱাম কি সেইটিহেন মণ্ডপত পূজা হৈছে আমাৰ এলেকাটো বহুত মণ্ডপ পূজা কৰৰ আছে বামাৰ আছে বহুত আছে যি পৰা আপোনাক দেখাওঁ গোটেই ভিডিঅ' চাই থাকক যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লওক গাইজ বৰ্তমান এইখন হ'ল বিদ্যা পূজা পাৰ হৈ আছোঁ আমি আৰু এইফালে এইটো হ'ল চাৰিআলি লাইনৰ পূজা এখন যাম দেখছি গাইজ ইফালে এই হাত আছে আৰু পাছফালে দুটামান আহি আছে এতিয়া আমি যাম গাইজ ইফালে দেখা পাইছোঁ তাম মানুহ গতিকে আমি যাম গাইজ তো ভিডিঅ'টো চাই থাকক গাইজ তাক গাইজ ৰখি আছোঁ তাকে আহিব নাই কিয় ঘৰৰ পৰা গৈছোঁ বোলে সেইকাৰণে আহিবাই গম নাপাওঁ আৰু গাইজ ৰখি আছোঁ এই তামান যাম ইফালে টাইম লাগবে চবৰে গাড়ী পাছফালৰ পৰা আপি গ'লা আমি হে গাইজ আহি না গাইজ প্ৰায় এতিয়াকলৈ বিশ্বাস কৰি আধা ঘণ্টা মই ৰখিলোঁ এতিয়া টাইম হৈছে 6:43 হৈছে আধা ঘণ্টা মই ৰখিলোঁ এতিয়া ঘৰৰ পৰা যাব এতিয়াকলৈ অহা নাই আৰু গাইজ বস্তু এটা দেখিছোঁ চবেই বাইকৰ পাছফালে আপি কিনে লৈ যাই আছে আমি আৰু বাইকৰ পাছফালে কোনো নিব নাই দুদিন পাছত বাইকখন চিলিণ্ডাৰ কৰাৰ নিচিনাই হ'ব আৰু দে বাৰু গাইজ বেছি আগত এতিয়া আমি যাওঁ আৰু গাইজ দাম কিমান দাম আছে গাইজ হ'ব আমি বেলকনা পৰা ওলালোঁ এই যামেই যাম তুমি নিয়া গেছিয়া গেল এই মাত্ৰ জাষ্ট গেলা মাতি যাব লাগে মাতি থৈ যাব নাই বে গেল এনে আকৌ ধৰা পৰা এটা বুজা দেখা লাগে বন্ধাবি বেক চাইডে মনত কৰিবি আমি চাইলে পালি দেখাব আৰু মনটো আৰু দেখো না এই চবা বুঝা গেট বেলকনাত তুমি যা আছো আমি গাড়ী যাই আছোঁ চাইলি ফালে যাই আছোঁ ক'ত যাম দেখো আছোঁ আপোনালোকক তো ভিডিঅ' চাই থাকক এনে গালি দিছে গাই এনে আগতে আহিছে হা ইমান দেৰি লাগে নেকি তো গাইজ আমি বিদ্যালয়ৰ পৰা আহিলোঁ আহি কিনে আৰু এখন পূজা পালোঁ আৰু বামা বুলি কয় এখন সেইটো এখন পূজা হৈছে গাইজ ধান পূজা তো গাইজ ধান পূজা হৈছে আমি আকৌ আগত যাম আগত আৰু পূজা আছে গাইজ এই লাইনটো তামাম পূজা কৰাত আছে দুখনমান পূজাই পূজা গাইজ দেখা পাব লওকচোন কিমান পূজা আছে উঠছে মজা তো এই পিনেছো আহিব এতিয়া যাম দেখুৱাইছোঁ কি কৰোঁ হ'ব দিয়া তো গাইজ এইটো হ'ল পিংলেশ্বৰৰ মানে কি মেইন মানে গেটটো পাৰ হৈ এইটো ভিউ এটা ধুনীয়া লগা হৈছে ৰাতি কাৰণে কেমেৰাটো ভাল লগা হোৱা নাই মানে বেয়া লাগে ভাল লাগছে গাইজ দিয়ক গাইজ ভিতৰত যাই আছোঁ দেখুৱাইছোঁ তো গাইজ এতিয়া দোকান চোকান দেখছি না গাইজ দোকান চোকান এইটো কি গাইজ ফুড এইটো ফুড কেলা এইটো বুম ফুড এটা তো গাইজ এতিয়া দোকান চোকান আছে আৰু দোকান চোকান আৰু এতিয়া লগত নাগে ৰাজ কৰিছে নি মোৰ লগত এই বঢ়িয়া দাদা সেইকাৰণে মাজত ৰাখি দিছোঁ বঢ়িয়া আছে মিঠাইৰ দোকান আছে এই সৰু সৰু পুতলো আছে হুচিয়াৰ আছে আইচক্ৰীম আছে ধুনীয়া আৰু মোৰ বজাৰ লাগছে এই নাই নাই ভাল লাগছে এই পাপৰ আছে পাপৰ চিপছ ফুলাৰী ধুনীয়া আৰু নাই গাইজ এটা আমি শ্বুটিং বহুত শ্বুটিং কৰিছোঁ আৰু এটা আমি আপোনালোকৰ হয়তো মেইন ভিডিঅ'ত দেখা পাইছে ধুনীয়া মিঠাই চিঠাই আছে ধুনীয়া লাগছে আহি বাৰু হে গাইজ লাইন গেল লাইন গেল লাইন গেল এইটো হ'ল মেইন মন্দিৰ গাইজ এইটো মেইন মন্দিৰ এটা হনুমান মন্দিৰ আছে এইবিলাক পূজা পূজা কৰি থকা গাইজ সেয়ে আৰু ভিতৰত তেতিয়া চাওঁ ৰ'বকচোন সেইটোৱে আৰু মেইন মন্দিৰ হ'ল এইটো এটা ইফালে পূজা হৈ যোৱা হবে মানুহ জানো সিমান এটা নাই নাথকিলেও ভাল লাগে কিবা এটা ভিতৰত যাবা মেইন মন্দিৰটো এটা এইটো হনুমান মন্দিৰ আৰু এটা চিনেমা এটা কিজানি হেৰি আছে থিয়েটাৰ আছে ক'ৰবাত চিনি এখন থিয়েটাৰ আছে 19-20 নৱেম্বৰ বৰচিলা থিয়েটাৰ আহিব গাইজ চাবা
পূজা আমি এটা ঘূৰা ঘূৰি আছোঁ মোৰ হ'ব লগা গাৰ্লফ্ৰেণ্ডজনী বা কালত ঘূৰি কিনে লাইফ বৰবাদ কৰি আছে তাকে ভাবি আছোঁ আমি দুইটা ইয়াৰো নাই মোৰো নাই জীৱন চেজ তো গাইছ এতিয়া আমি মানে পিংগেশ্বৰ যিখন মানে পুজো চালোঁ মানে কি পুজো শেষেই হৈছে মানে নাই মানুহ নাই দোকানখন সেই কিবা হৈছে গতিকে এতিয়া আমি আকৌ বিদ্যাত দি যাম গতিকে এতিয়া পুজো চালোঁ তো এতিয়া বিদ্যাত দাই লগ পাই আছোঁ তো গাইছ মানে কি আমি যিটো চালোঁৱে চাই আহি এতিয়া আমি আকৌ বিদ্যাত আছোঁ গাইছ বিদ্যাত মানে কি আকৌ এখন বিদ্যাত কি কৰিছোঁ যিহেতু বিদ্যাত গোটেইখিনি লগ দিলে আমাৰ বিদ্যাত আছে ইয়াৰ আন্ধাৰ পৰি গ'ল মই কৈ আছোঁ আজি নহওক তো বিদ্যাত যিহেতু লগখিনি আছে গতিকে বিদ্যাত চবকে দেখা পাওঁ গতিকে আৰু সেই আৰু গাইছ এতিয়া আমি বিদ্যাত লগ পালে আপোনাক ভিডিঅ'টো আকৌ সেই কৰিম এতিয়া চাই থাক আমাৰ গেট মজা 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 দাদা তাতে মানুহ বহুত চকত আমাৰ কিন্তু বেলেগত মানুহে নাই এয়াই বুজ এই মই পুরো উপরলৈ কৈছোঁ মোবাইল আমার চক বেলকনা না বেলেগ কাট দিছে এয়া বেলকনা চক বুঝো গাইছ এই মানুষ সবাই মুখ ধুবে বলে না মুখ ধুবে বলে গাড়িলে মিঠের দোকান দিয়ে আছে যদি দিয়ে আবার ককাটো নারাখে তো গাইজ বৰ্তমান আমি মানে দুটা কাম ঘূৰিছিলোঁ আহিলোঁ এতিয়া আমি কিবা এটা খাব গৈছোঁ কাৰণ বহুত দিন বহুত কিনি না ভোক লাগছে কিবা খাব হৈছে খাব কাৰণে আমি এতিয়া হোটেলখন গৈছোঁ এতিয়া এখন হোটেল মানে ফ্ৰী নাই আছোঁ মানে এতিয়া মানুহ এতিয়া আমি এখন হোটেল খুলিছোঁ এতিয়া কিবা খাম এতিয়া এই হ'ল চাওমিন আমি খাম আৰু সদায় নাই কি যে নাই বুলি ক'লোঁ আৰু মানে পুজোটা এটা মানুহ না যেনেকৈ পাই গৰুটো খিচৰি সিঁচি বান্ধাকবি সিঁচি নাই তই গৰুটো নালাগা এতিয়া খাওঁ আৰু ভোকৰ জ্বালাত এই ভাই পৰঠা জোল পৰঠা অকণমান জাষ্ট ট্ৰাই কৰি দিম পৰঠা বেছি লাগি আছে সিহঁতে ডিউটিত নাইট ডিউটিত লাগি আছে ইফালে হাত লাগি আছে পুৰা খাই আছে বঢ়িয়া মোৰ শেষ আরে হাতে খাবার আছে চাউমিন কেন লাগছি বুবু চাউমিন কেন লাগছি ভাল লাগা নাই